বিশ্বৰ প্ৰথমবাৰৰ বাবে এজন অমুছলমানৰ ঘৰত কোৰাণ তিলাৱত। কাৰণ ঘৰৰ মালিক জুবিন গাৰ্গ, সেইবাবে ধৰ্মৰ বিভাজনো নোহোৱা হৈ পৰিছে। জুবিনৰ ঘৰত হৈছে কোৰাণ তিলাৱত, লগতে ভাগৱত পাঠ। ভাৰতবাসী নেদেখা জাতি ধৰ্ম নিৰ্বিশেষে একেলগে 10 লাখতকৈও অধিক লোকে বিদায় জনোৱাৰ দৃশ্য এয়াই প্ৰথম। কোৰাণ তিলাৱতৰ পিছতে কৰা হৈছিল দোৱা। সঁচাকৈ আজিৰ দিনত এজন হিন্দু মুছলমানৰ বাবে মছজিদে মছজিদে সকলোৱে কৰিছে দোৱা। অসমবাসীয়ে কল্পনা কৰিব নোৱাৰা এনে এক দৃশ্য দেখা গ'ল জুবিনদাৰ ঘৰত। জুবিনদাৰ ঘৰত কোৰাণ তিলাৱত কৰা হৈছে। জুবিনৰ ঘৰত দেখা গ'ল শ শ মুছলমান লোক। আকৌ হিন্দু লোকসকলে কৰিছে ঘৰত ভাগৱত পাঠ। আৰু সেই ঘৰৰ মালিক হৈছে জুবিন দা। সঁচাকৈ জুবিনে শিকাই থৈ গ'ল ভাৰতবৰ্ষ বা অসমখন হিন্দু মুছলমানৰ মিলনভূমি। অসমবাসীক জুবিনে বহু কথাই শিকাই থৈ গ'ল। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل أعوذ برب الفلق من شر ما خلق ومن شر غاسق إذا وقب ومن شر النفاثات في العقد ومن شر حاسد إذا حسد لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل أعوذ برب الناس ملك الناس إله الناس من شر الوسواس الخناس الذي يوسوس في صدور الناس من الجنة والناس لا إله إلا الله والله أكبر وإلهكم إله واحد لا إله إلا هو الرحمن الرحيم إن رحمة الله قريب من المحسنين وما أرسلناك إلا رحمة للعالمين.